মানুহে তেতিয়াই কান্দে যেতিয়া মনৰ লগত যুদ্ধ কৰি হাৰি যায়, আপোনজনে এৰি গুচি যায়, তেতিয়া বুকুৰ ভিতৰৰ কষ্টবোৰ চকুৰ পানী হৈ ওলাই যায়। বহুত কষ্ট হয় যেতিয়া আপোন মানুহজনে পৰিস্থিতি নুবুজি ভুল বুজে। মোৰ কষ্টৰ কাৰণ মই নিজেই, কাৰণ মই মোৰ প্ৰিয় মানুহবোৰৰ পৰা অলপ বেছি আশা কৰি পেলাওঁ। এজনে কথা পাতিবলৈ অপেক্ষা কৰি থাকে আৰু এজনৰ কথা কোৱাৰ ইচ্ছাই নাথাকে। এনেকৈয়ে কিছুমান সম্পৰ্ক ভাঙি হয়। ভালপোৱা এনেকুৱা এটা শাস্তি, জেললৈ যাব নালাগে, ফাঁচিও নহ'ব, কিন্তু প্ৰত্যেক দিন মৃত্যুৰ সমান যন্ত্ৰণা সহ্য কৰিব লাগিব। প্ৰত্যেক মানুহৰ জীৱনত এনেকুৱা এজন মানুহ থাকে, যি ভাগ্যত নাথাকিলেও মন আৰু হৃদয় থাকে। যিয়ে তোমাক সুখী ৰখাৰ কাৰণে নিজৰ সুখ পাহৰি যায়, তাতকৈ বেছি ভাল কোনেও নাপায় তোমাক। অতীত আৰু ভৱিষ্যত দুয়োটাই অদ্ভুত। অতীত ঘূৰাই গলে নাপাবা আৰু ভৱিষ্যত জানিব নোৱাৰিবা। ভালপোৱা হ'ল এটা শক্তিশালী ৰবাৰ, যিমান সময় দুয়োজনে টানি থাকিবা, কিমান সময় সি বাঢ়িব। আৰু যেতিয়া এজনে এৰি দিয়ে, তেতিয়া আনজনৰ বহুত দুখ হয়। স্বাৰ্থপৰ মানুহে ভালকৈ জানে কাক কেতিয়া ভাল পাব লাগে আৰু কেতিয়া অৱহেলা কৰিব লাগে। আপুনি ভাবিবও নোৱাৰিব ইহঁতে নিজৰ স্বাৰ্থৰ কাৰণে কিমান তললৈ নামিব পাৰে। চকুত যদি পানী আহে তেতিয়া নিজে মুচি ল'বা, কাৰণ আন কোনোবাই মুচি দিলে তুমি তাৰ কাষত ঋণী হৈ থাকিবা। কাৰোবাৰ প্ৰয়োজনীয়তাকৈ বেছি দাম দিলে সি আপোনাক সস্তীয়া ভাবি বস্তাত ভৰাই ডাষ্টবিনত পেলাই দিব। নিশ্বাস হেৰাই যেনেকৈ দেহৰ মৃত্যু হয়, সেইদৰে বিশ্বাস হেৰাই মনৰ মৃত্যু হয়। তিনিদিন নোখোৱাকৈ থাকক, চাব সমাজে আপোনাক নেদেখিব। এদিন অন্যায় কৰি চাব, সমাজে আপোনাক লৈ বিচাৰ বহিব। এটা কথা কি জানা, বিজ্ঞানে সকলো আৱিষ্কাৰ কৰিব পাৰিলেও বেইমান মানুহ চিনাৰ যন্ত্ৰ এতিয়াও আৱিষ্কাৰ কৰিব পৰা নাই। এই পৃথিৱীত কেতিয়াও কাকো বেছি নিজৰ নাভাবিবা, কাৰণ যাক তুমি সকলোতকৈ বেছি নিজৰ ভাবিবা, সি সময় আহিলে বুজাই দিব যে তুমি তাৰ কাষত কিমান পৰ। কেতিয়াও নিজৰ স্বাৰ্থৰ কাৰণে আনৰ সজোৱা সপোনবোৰ ভাঙি নিদিবা, কাৰণ স্বাৰ্থ শেষ হলে তুমি হয়তো গুচি যাবা, কিন্তু সি তাৰ গঢ়া সপোনবোৰ কেতিয়াও সজাব নোৱাৰিব। মানুহৰ প্ৰতি মানুহৰ যেতিয়া বিশ্বাস কমিব আৰম্ভ হল, তেতিয়াই দৰ্জাৰ আৱিষ্কাৰ হল। যেতিয়া বিশ্বাসৰ ৰূপত আঘাত কৰিব আৰম্ভ কৰিলে, তেতিয়াই তলাৰ আৱিষ্কাৰ হল। আৰু মানুহৰ ওপৰত যেতিয়া মানুহৰ বিশ্বাস উঠি গল, তেতিয়াই চিচিটিভি কেমেৰাৰ আৱিষ্কাৰ হল। পৃথিৱীত মৃত লাশবোৰৰ কাৰণে সকলোৱে কান্দে, কিন্তু জীৱিত লাশবোৰক কোনেও ঘূৰি নাচায়। যদি জীৱনত এটা ডিলিট বুটাম থাকিলেহেঁতেন, তেনেহলে কিছুমান স্মৃতি, অনুভূতি আৰু কিছুমান মানুহক মুছি পেলালোহেঁতেন। সম্পৰ্ক বজাই ৰাখিব হলে কামৰ লগতে প্ৰিয় মানুহটিক সময় দিয়ক, নহলে অভিমান জমা হৈ দূৰত্ব সৃষ্টি হব পাৰে। পইণ্ট কথা কলে কিছুমান মানুহে জইণ্টত দুখ পায়। যিসকলে সম্পৰ্ক ৰাখিব নিবিচাৰে, সিহঁতৰ ব্যস্ততাৰ অজুহাত শেষ নহয়। এটা কথা কি জানা, তোমাৰ ওপৰত মোৰ ভৰসা আছিল, বিশ্বাসো আছিল, কিন্তু পাছতহে বুজিছো সেইটো মোৰ ডাঙৰ ভুল আছিল।